So, good morning. Congratulations on your success. We are very happy. So, আমি বিচাৰোঁ যে আপুনি আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা থ্ৰু ইয়াৰ জাৰ্ণি আমাৰ এক্সপিৰিয়েঞ্চত আপুনি ক'ব বিচাৰে ফাৰ্ষ্টলি মোৰ মানে 3 বছৰীয়া ল'ৰা এটা আছে আৰু মই 2 years আগত মোৰ দেউতা ঢুকাইছে চ' এই গোটেই প্ৰিপেৰেশ্যন টাইমটো মোৰ কাৰণে মানে পাৰ্চনেলি বহুত চেলেঞ্জিং আছিলে বিকজ ক'ভিডৰ কাৰণে মোৰ হাজবেণ্ড প্ৰাইভেট কাম কৰে গতিকে ইট ৱাজ লাইক ইন ওৱান ৰুম উই ৱেৰ অল ডুইং 3 different things but I would say এতিয়া it was all worth it. Firstly, I started with a guidebook, University's guidebook for traditional preparation. So I had first kinebu, and this is my first experience preparing for a competitive exam. So first to more 1-2 months to sort out total ideas and I was to start kenege korim, from where to start, whom to ask, was to kenege korim, ki korim. So last year my friend jone paisile, and this is my first time preparing for this exam. So মই তেওঁলোকক সুধিলোঁ যে কেনেকৈ প্ৰিপেয়াৰ কৰিলা মই আৰু মোৰ টিচাৰ্ছ আছিলে তেওঁলোকৰ লগত কথা পাতিলোঁ চ' চবেই যিখিনি এডভাইচ দিছে ফাৰ্ষ্ট মই সেই গোটেই এডভাইচখিনি একিউমুলেট কৰিলোঁ তাৰপিছত মই ষ্টাৰ্ট কৰিলোঁ বেৰিক্সত মই বেৰিক্স পঢ়িলোঁ তাৰপিছত মই কি কৰিলোঁ ফাৰ্ষ্টত প্ৰিলিমছৰ কুৱেশ্যনছখিনি শ্বৰ্ট আউট কৰিলোঁ তাৰপিছত মই তেনেকৈ বেৰিক্সৰ পৰা মই মেইন টেক্সট বুক কেইখন পঢ়িলোঁ আৰু যিহেতু মোৰ ল'ৰাটো সৰু আৰু মই মানে তেতিয়া ফাৰ্ষ্ট মই স্কুল কৰিবলৈ কৰি আছিলোঁ বাহিৰা তেতিয়া মই ইমান টাইম পোৱা নাছিলোঁ নোটছ বনাবৰ কাৰণে চ' মই প্ৰিলিমছৰ এইখিনি প্ৰিপেয়াৰ কৰি পেলাই মেইনছৰ কাৰণে মই টেক্সট বুক পঢ়িলোঁ বাট ওৱান থিং আই উড চে ফৰ প্ৰিলিমছ যিমান পাৰে সিমান এমচিকিউজ কৰিব লাগে টু এজ মাছ এজ ইউ কেন পিক আপ বুকছ এমচিকিউজ কৰিব প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ কাৰণ কি হয় এমচিকিউ যেতিয়া আমি কৰি যাওঁ এণ্ড মেক চিয়'ৰ যেন এটা টপিকৰ এমচিকিউ নকৰিব কাৰণ এটা টপিকৰ তেতিয়া আমাৰ কনফিডেঞ্চটো বিল্ড আপ হৈ যায় এনেকুৱা লাগে যে আমাৰতো চব পাৰিম চব মনত আছে তাৰপিছত আকৌ যে আমি জাম্প কৰোঁ তেতিয়া আকৌ এনেকুৱা লাগে যে শ্যাম চব পাহৰি গৈছোঁ চ' ট্ৰাই শ্বিফটিং দ্য টপিক্স শ্বিফটিং দ্য পেপাৰ্ছ যিটোৱে যেনেকৈ ভাল পায় মই কি কৰিছিলোঁ এভৰিডে মই 2খন পেপাৰ লওঁ আৰু তাৰ মাজত কিবা এটা মই হয় অসমীয়া অকণমান পঢ়িলোঁ বা ইংলিছ পঢ়িলোঁ বা জি কে প্ৰিপেয়াৰ কৰিলোঁ চ' মই তেনেকৈ শ্বৰ্ট আউট কৰি তেনেকৈ পঢ়িছিলোঁ চ' সেইখিনি হ'ল প্ৰিপেৰেশ্যনৰ কথা আৰু মেইনছত বহুতে নোটছ বনায় মোৰ টাইম হোৱা নাছিলে মই পৰা নাছিলোঁ কিন্তু যদি পাৰে নোটছ বনাব কিন্তু তাতকৈও ইম্পৰ্টেণ্ট ৰাইটিং হেবিটটো মানে মেক চিয়'ৰ যে মক টেষ্টবিলাক দিয়ক তেতিয়া আপোনাৰ সেই 2 hours 3 hours বহি ৰাইটিং হেবিটটো তেতিয়া লাহে লাহে বিল্ড আপ হ'ব বিকজ এক্সামত বহি পেলাই আমি যদি ভাবোঁ যে এইটো আনচাৰটো মই পাৰিম এক্সামত ভাবি ল'ম একদম সময় নাথাকে মানে 1 minute 30 seconds ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট চ' মানে এভৰি কুৱেশ্যনৰ মেণ্টেলি পটককৈ নোট এটা বনাই ল'ব যে মই আনচাৰটো এনেকৈ লিখিম আৰু এনেকুৱা নহয় যে 2 page 3 page হ'ব লাগিব your answer should be crisp content should be good that is the only thing we should focus on not the amount you have written so এই দুটা বস্তু ইম্পৰ্টেণ্ট আৰু ভাইভাৰ কাৰণে মই কওঁ মোৰ বৰ বেছি টাইম নাছিলে চ' মই ফোনত নিজকে ভিডিঅ' কৰি তেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ যে মই কেনেকৈ ক'ম মোক এনেকৈ সুধিলে মই কেনেকৈ নিজৰ বডি লেংগুৱেজ আৰু ইউটিউবত বহুত এনেকুৱা প্ৰিপেৰেশ্যনছ আছে কিন্তু ইয়াতে এটা বস্তু কওঁ APSC বা UPSC লগত জুডিচিয়াৰী ইণ্টাৰভিউটো বহুত বেলেগ হয় গতিকে জুডিচিয়াৰীৰ কাৰণে প্ৰিপেয়াৰ কৰোঁতে জুডিচিয়াৰী ইণ্টাৰভিউবিলাকহে চাব মক ইণ্টাৰভিউজবিলাক administrative line on nasaabo because it will take you to a different line and you're working on a different line so ekhini more preparation Thank you so much. আপুনি যেতিয়া ৰিজাল্টটো পাইছিলে নিউজটো যেতিয়া পাইছিলে তেতিয়াতো বহুত এক্সাইটেড হৈ আছিলে অফক'ৰ্ছ হ'বই তো কাৰ লগত প্ৰথম শ্বেয়াৰ কৰিছিলে মই যেতিয়া মোৰ মেইনছৰ ৰিজাল্টৰ মই কওঁ মই মেইনছৰ যেতিয়া ৰিজাল্ট দিছোঁ মই ঘৰ দিনত অকলে আছোঁ মই গুৰগাঁৱত আছিলোঁ আমি তেতিয়া তাতে আছিলোঁ তেওঁ অফিচত আছিলে ল'ৰাটো শুই আছিলে তো মই যেতিয়া সেইটো যেতিয়া পালোঁ ন'টিফিকেশ্যন মোক ফোন কৰি ক'লে যে ৰিজাল্ট ওলাইছে চোৱা তাৰপিছত মই শুনি পেলাই যেতিয়া দেখিছোঁ ফাৰ্ষ্ট থিং মাই ৰিয়েকশ্যন আই ষ্টাৰ্টেড ক্ৰাইং বিকজ আই ৰিয়েলি মিছড মাই ফাদাৰ বিকজ আই হোপ যে তেওঁ থকা হ'লে বহুত হেপী হ'ল হয় তাৰপিছত মই মাক জনালোঁ কিন্তু মোৰ যিটো ফাইনেল অসীম ছাৰে মোক ফোন কৰি ক'লে যে তেওঁ মোক ডাইৰেক্টলি কোৱা নাই মোক কৈছে কিবা খবৰ পাইছা মোক কৈছে নাই ছাৰ এতিয়াতো মিলাইছে দেৰি হ'ব তেওঁ কৈছে অঁ নাই এতিয়াতো তুমি আৰু মেণ্টেলি ৰেডি হোৱা তুমি বেলেগৰ লগত একেলগে থাকিব নোৱাৰিবও পাৰা কেতিয়াবা কৈছে আপুনি কিয় কৈ আছে তেতিয়া কৈছে নাই তোমাৰ হৈ গ'ল কৈছে নাই মই নিজে চাম তো তেতিয়া মই চালোঁ ফাৰ্ষ্ট থিং মই ভিডিঅ' কল কৰিলোঁ মাক যিহেতু মানে দেউতা নাই গতিকে ফাৰ্ষ্ট ৰিয়েকশ্যন ৱাজ আই ষ্টাৰ্টেড ক্ৰাইং উই বথ ষ্টাৰ্টেড ক্ৰাইং তেতিয়া থেংকফুলি ডেট ডে মোৰ হাজবেণ্ডো আছিলে আই ৱাজ শিভাৰিং কমপ্লিটলি এণ্ড য়েছ ইট ৱাজ এ হেপী ব্লেছড মুভমেণ্ট এণ্ড আই উড চে মানে যিমান কষ্ট হ'ল গোটেইখিনি মানে সাৰ্থক হ'ল থ্যাংক ইউ সো মাচ বেষ্ট উইশেছ আৰ অলৱেজ উইথ ইউ থেংক ইউ